আপোনাৰ চাগে বৰ কষ্ট হৈছে। আগে পিছে এনেদৰে পকা মিস্ত্ৰীৰ কাম কৰা নাই যে, সেইবাবেই গা বিষ হৈছে। ৰ'ব, মই অলপ কুহুমীয়া গৰম পানী আনি টাৱেল এখনেৰে সেকি দিওঁ, অলপ আৰাম পাব। কি কৰিব, এই সকলোবোৰৰ কাৰণে মোৰ নিজকেই দুখী দুখী লাগে। মই চাগে এই সকলোবোৰ ভাগ্যতে লিখি আহিছোঁ। জন্ম হৈয়ে মাক হেৰুৱালোঁ, তাৰপিছত দেউতা। দাদাই আৰু কিমান প্ৰতিপালন কৰিব, তাৰ নিজৰো এখন সংসাৰ আছে। এই সকলোবোৰ কথা ভাবিয়েই আপোনাৰ লগত বিয়া হোৱাৰ সিদ্ধান্তটো লৈছিলোঁ। আৰু চাওকচোন, মোক বিয়া পাতি আপোনাৰ কি দশা হৈছে। নিজকে কিয় দুখ দিছা? ইয়াত তোমাৰ একোৱেই দুখ নাই। এনেই মিছাতে যি টি ভাবি নিজৰ ভাগ্যক দুখ দি নাথাকিবা। আজি মই এনেদৰে কাম কৰিব যোৱা দেখি তোমাৰ বেয়া লাগিছে। ইয়াত বেয়া লাগিবলৈ একো কথা নাই। কিমান মানুহে এনেকৈ কাম কৰি নিজৰ পৰিয়াল পোহপাল দি আছে, আৰু তেওঁলোকতো এনেকৈয়ে সুখী হৈছে। তাততো বেয়া লাগিবলগীয়া একো কথা নাই। আজি প্ৰথম কাৰণে এনেদৰে গা বিষ হৈছে, বুজিছা? পিছত এইবোৰ চব অভ্যাস হৈ যাব। মা, ভাইটিয়ে হাজিৰা কৰিব গৈছে, তাক তুমি কি একোৱে কোৱা নাই? মই কিন্তু বৰ লাজ পাইছোঁ দেই। আৰু সি কি কাম কৰিছে বাৰু? ঘৰত দেখোন খৰি এডোখে ফলা দেখা নাই মই। সি বাৰু সেইবোৰ কাম কৰিব পাৰিছেনে? এইবোৰ কথা মোক কোনে কৈছে জানানে? মোৰ লগৰ জীৱনে। জীৱনহঁতৰ আগত এটা সময়ত ভাইটিৰ কথা কৈ মই যে কিমান গৌৰৱ কৰিছিলোঁ, মই এতিয়া বৰ লাজ পাইছোঁ। তাক মই কৈছিলোঁ, নোকোৱাকৈ থকা নাই। সি হেনো এনেদৰে হকে নহকে ঘৰত পইচা খুজিবলৈহে লাজ পায়। আৰু সি যদি কৰিব পাৰিছে কৰক দে। বেলেগ নহ'লেও অন্ততঃ সিহঁতৰ প্ৰয়োজনীয় বস্তুকেইটাৰ কাৰণে বেলেগৰ ওচৰত হাত পাতিবলগীয়া নহয়। বা, আপোনাৰ সৰু পুতেকৰো লাজ লাগে। মই আকৌ ভাবিছিলোঁ সি চাগে লাজ, সন্মান, শ্ৰম এইবোৰৰ একো ভাগেই নাপালে। এতিয়া ককায়েকৰ পৰা পইচা খুজিবলৈ লাজ পাই সি দিন হাজিৰা কৰিব গৈছে। এই কথাষাৰ শুনি মই বৰ শান্তি পাইছোঁ দেই। বেয়াও অৱশ্যে লাগিছে বেচেৰাটো। সি দেখোন এইবোৰ কাম কৰাতকৈ দোকান এখনকে দিব পাৰে। অঁ তৃষ্ণা, তুমি ঠিকেই কৈছা। ভাইটি আৰু কাম কৰিব যাব নালাগে। মই কিবা এটা কৰি দোকান এখন দিয়াৰ ব্যৱস্থা কৰি দিম। আৰু ভাইটিয়ে বিয়া পতা হৈছেনো কেইদিন? এই কেইদিনতে সি নিজকে ইমান ডাঙৰ হোৱা বুলি ভাবিলেনে যে ককায়েকৰ পৰা পইচা খুজিবলৈ এতিয়া তাৰ লাজ লগা হৈছে? এই মানুহটো যে ভায়েক বুলি ক'লে একেবাৰেই পাগল। ইমানকৈ কওঁ, ইমান বুজাওঁ, তথাপিও বুজি নাপায়। কাইলৈ যদি কিবা ডাঙৰ বিপদ এটাও আহে, সাঁচি ৰখা পইচা বুলিবলৈ এটকাও নাই। ভায়েকে ক'ৰ পৰা কেনেকৈ দোকান দিয়ে দিয়ক, তেখেতৰ বা কি দৰকাৰ? গোটেইটো একেবাৰে গাত পাতি ল'ব। নাই নাই, মই এনেকৈ পইচাবোৰ শেষ হ'বলৈ দিব নোৱাৰোঁ। আপুনি আকৌ কি ব্যৱস্থা কৰিব? আপুনি ভবাৰ দৰে আপোনাৰ ভায়েক একেবাৰে ইমান সৰু হৈ থকা নাই। সি এতিয়া নিজৰ ব্যৱস্থা নিজেই কৰিব পাৰিব। আৰু আপুনি পইচা দিলে বুলিয়ে আৰু সি ল'বনে? তাৰোতো নিজৰ আত্মসন্মান বোলা বস্তু এটা আছে। সি দেখোন লোন এটাকে ল'ব পাৰে। লোন এটা লৈ দোকানখন দি পিছত দোকানৰ পইচাৰে লোনৰ কিস্তি মাৰি থাকিব নে কি কয় মা? নাই নাই, ধাৰ লোন এইবোৰ বৰ ভাল বস্তু নহয়। এইবোৰৰ পৰা যিমান পাৰোঁ আঁতৰি থকাই ভাল। আৰু মই যদি তাক কিবা এটা কৰি দিব পাৰোঁ, লোন লোৱাৰ কি দৰকাৰনো? ৰ'বাচোন তুমি, মই চাওঁ কি কৰিব পাৰোঁ। মোৰ মানুহজনৰ নিচিনা অকৰা সহজ সৰল মানুহ এই পৃথিৱীত আৰু দ্বিতীয় যেন দেখা নাই। এতিয়া যদি আকৌ মই কিবা এটা কওঁ, পাৰে মানে মোক গালিহে পাৰিব। এনেকৈ বাৰু চলেনে? এই মানুহজনৰ লগত কেনেকৈ যে মই সংসাৰ কৰি আছোঁ একমাত্ৰ মই জানো। কৈছোঁতো মই, এই মানুহজনৰ লগত বিয়া পাতি মই পষ্ট পাইছোঁ। এনেকুৱা মানুহৰ লগত বিয়া পতাতকৈ গোটেই জীৱন অকলে থকাই ভাল। অকলে থাকিলে অন্ততঃ এটা মোটা ধনৰ বেংক বেলেঞ্চটো থাকিব। আহি একাপ চাহ দিয়াচোন মোক। বাইদেউ, আমাৰ এওঁ আজি কাম কৰিব গৈছিল নহয়, এতিয়া গা বিষত একেবাৰে ততেই নাই। সেইবাবে মই কুহুমীয়া গৰম পানী অলপ কৰি টাৱেল এখনেৰে সেক দিওঁ বুলি ভাবিছোঁ। আপুনি যদি বেয়া নাপায়, আপোনাৰ চাহকাপ নিজে কৰি লওকচোন। এদিন কাম কৰিব গৈ গা বিষ লাগিলেই নে? হ'ব দিয়া, গা বিষে ভাল হৈ যাব। মোৰ মূৰটো খুব বিষাইছে জানানে? চাহকাপ বনাব পৰা হ'লে নিজে তোমাক নকওঁৱেই। প্ৰথমতে মোক চাহকাপ বনাই দিয়া, তাৰপিছত তুমি যি কৰা কৰি থাকিবা। তেখেতে ৰৈ আছে, আপুনি বেয়া নাপাব। মই প্ৰথমতে তেখেতক কুহুমীয়া গৰম পানী দি থৈ আহোঁগৈ, তাৰপিছতে আপোনাক চাহকাপ বনাই দিম। এইও কম নহয়, দেখিছানে আজি তাইক চাহকাপ বনাব কওঁতে কেনেদৰে মুখে মুখে উত্তৰ দিছে মোৰ। আজি চাহকাপ নিজে বনাই খাওক বুলি কৈছে, কাইলৈ ভাতকেইটাও নিজে বনাই খাওক বুলি ক'ব।
আগতে মাকৰ ঘৰত জুই ধৰি ভাত বনাওঁতেই চাগে জনম গ'ল। ইয়াত ইমান সুবিধা পাইছেতো। ইহঁত দুটাই মোৰ আচল মূৰ কামোৰণি। তাইৰ ভেম চোৱা, যেন তাই মানুহজনে হাজিৰা কৰিব গৈ 1000 টকাহে ইনকাম কৰি আনিলে। হাজিৰা কৰিব গৈ আমাৰ গোটেই লাজ মান সোপাকে শেষ কৰিলে। এতিয়া নিজৰ ভাই বোৱাৰী দেউৰ বুলি পৰিচয় দিবলৈ লাজ লগা হ'ল। তুমি আৰু কিমান কাম নকৰা? বৌয়ে দেখোন নিজৰ চাহকাপ নিজেই বনাই খাব পাৰে। যি দেখিছোঁ দিনক দিনে বৌৰ অত্যাচাৰ বাঢ়িয়ে গৈছে। একমাত্ৰ চাকৰিটো থকাৰ অজুহাততে বৌয়েতো ঘৰৰ একো এটা কামেই নকৰে। তেনেকৈনো কিয় কৈছে? ঘৰৰ কামকেইটাহে কৈছোঁ, বেলেগ কাম কৰা নাই নহয়। আৰু বৌয়ে দেখোন সময়ে নেপায়। আৰু মোৰতো আৰু বেলেগ কাম নায়েই দেখোন। ঘৰৰ কামকেইটা নকৰি কি কৰিমনো? হ'ব যোৱা, তোমাৰ যদি কাম কৰি ভাল লাগিছে কৰাগে যোৱা। মোৰনো কি, তুমি দুখ পাইছা বুলিহে কৈছোঁ।